আমিও কৰিম BPF-ৰ ভয় আছে না সেইকাৰণে ইহঁতে বহুত আগতে কৰিছে যেটো ইউনিটি ৰেলী সমন্বয় ৰেলী আমি আৰম্ভ কৰিছিলোঁ সমন্বয় যাত্ৰা আৰু বড়োলেণ্ডত যোৱা 5টা বছৰ শান্তি সম্প্ৰীতি আৰু সুস্থিৰতা অহাৰ পিছত অনাগত দিনত এই শান্তিৰ পৰিৱেশটো এই বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া কৰাৰ কাৰণে সকলো ঐক্যভাৱে আগবাঢ়ি যাব লাগিব একেলগে থাকিব লাগিব আৰু সেই কাৰণে আজি এটা সমন্বয় যাত্ৰা এটা আমি আৰম্ভ কৰিছোঁ আৰু সেই সমন্বয় যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠী সকলো ইয়াত অংশগ্ৰহণ কৰিছে 26টা জনগোষ্ঠীৰ বিভিন্ন আমাৰ দাদাসকল ভাইসকল বাইদেউ ভনীসকলো লগ কৰিছে একেলগে এই যাত্ৰাটো কৰিছোঁ আৰু আমাৰ এটাই উদ্দেশ্য বড়োলেণ্ডত আহি থকা দশকৰ পৰা দশক ধৰি আমাৰ যিটো অশান্তি সেইটো আমি আহি থকা সময়ত নিবিচাৰোঁ আৰু সকলো শান্তিৰে বসবাস কৰিব বিচাৰোঁ গতিকে এই যিটো আমাৰ সমন্বয় যাত্ৰাৰ দ্বাৰা আমি হাতত হাত ধৰি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ BPF-ৰ আশীৰ্বাদ যাত্ৰা আৰু UPPL-ৰ সমন্বয় যাত্ৰা এই দুটা যাত্ৰাই মানুহসকল যেতিয়া একত্ৰিত হৈছে ভোটলৈ কিমান ৰূপান্তৰিত হ'ব বুলি ভাবে চাওক ভোটটো ৰাইজেহে দিব যাত্ৰা কৰিলে ভোট দিব না নিদিব এইটো বেলেগ কথা তেখেতসকলে কিবা উদ্দেশ্য লৈ কৰিছে আমি কিবা উদ্দেশ্য লৈ কৰিছোঁ আৰু সমন্বয়টো লাগে আমাক আগতে বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ হৈ গ'ল গতিকে আমি সজাগতা সদায় কৰিব লাগিব যাতে ভাৰতৰ নিচিনা দেশত য'ত বিভিন্ন জাতি জনগোষ্ঠী আছে ইউনিটি ইন ডাইভাৰ্চিটি গতিকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ মাজতো একত্ৰিত হৈ আমি যাব লাগিব মুখ্যমন্ত্ৰীয়ে একেবাৰে মাৰাথন ৰেলী আৰম্ভ কৰিছে তো ইয়াৰ দ্বাৰা আপোনালোকক আমিওতো মাৰাথন কৰি শেষ কৰিলোঁ 40টা সমষ্টিত আমি কৰা নাছিলোঁ জানো আপোনালোকেতো দেখিছিলে চিৰাঙৰ 7টা সমষ্টিত কৰিলোঁ গতিকে এনেকাই হ'ব ইলেকশ্যনত বলক লাহে লাহে আমিও কৰিম BPF-ৰ ভয় আছে না সেইকাৰণে ইহঁতে বহুত আগতে কৰিছে আমি বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় কৰি অনাগত দিনত এটা শান্তি আৰু সুস্থিৰতাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িব লাগে এই উদ্দেশ্য লৈ UPPL-এ এই ৰেলীটো লোৱা হৈছে আমি যেটো UPPL মডেল অফ পলিটিক্স বুলি কৈ আছোঁ UPPL-ৰ ৰাজনীতি বুলি কৈ আছোঁ এই ৰাজনীতিত আমি প্ৰথমতে শান্তি ইয়াৰ পিছত নিৰাপত্তা ইয়াৰ পিছত সকলো জাতি জনগোষ্ঠী 26টা জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আৰু লগতে এই 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণৰ উত্তৰণৰ কাৰণে কাম কৰি আছোঁ আৰু কৰি যাম মই আজি ৰেলীত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনাইছোঁ আমি তাতে আমি 7টা আমি জিকিম একেবাৰে স্পষ্ট ওটা দুই 10টা দङ 10টা गेजेराव जों 7टा जों दासिम देरहानानै दङ मोनथामनि थाखाय जों दा खामानि मावगासिनो दङ भेरगाव समष्टि এবাৰ বাক্সা জিলা 11টা আছে তামোলপুৰ গৈ পেলাই 11টাৰ ভিতৰত আমি 9টা এতিয়ালৈকে জিকা পৰিৱেশত আছে 2টাৰ কাৰণে আমি কাম কৰি আছোঁ চিৰাং জিলা 7টা আছে 7টাতো আমি জিকিম ইয়াত চিৰাং জিলা 7টা আছে বিজলী পাহাৰৰ 3টা আমাৰ কাজলগাঁও সাব ডিভিজনত 4টা 7টাৰ ভিতৰত আমি 7টা আমি দখল কৰিম এইবাৰ কোনো শক্তি আমাৰ ৰাখিব নোৱাৰে তো গতিকে ৰাইজ আমি কোনো বদবদ হ'ব নালাগে মাটি দিব লাগে BTR চৰকাৰে দিব ইয়াত 20 পৰে ভাৰত চৰকাৰে একো কৰিব নোৱাৰে এইখন আমাৰ মাটি আমি যি কৰিব আমাৰ BTR চৰকাৰে কৰিব আজি তাৰিখত প্ৰমোদ বড়ো চৰকাৰ ডাঙৰীয়া আছে তেখেতৰ নেতৃত্বত কোনো ভয় ভাৱ নাই কোনো শক্তি নাই আমাৰ অঞ্চল আহি পাই আমাৰ বসবাস কৰা ব্ৰিটিছ অঞ্চলৰ বসবাস কৰা জনসাধাৰণক লাগে অশান্তি কৰিবৰ কাৰণে কোনো শক্তি ইয়াত আহিব নোৱাৰে আৰু এইটো হ'ল আমাৰ BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গতিকে আজি আমাৰ 26টা জনগোষ্ঠীৰ কথা আমি কৈছোঁ একত্ৰীকৰণৰ বিষয়ে Bismillah.
আপোনালোকে সকলোৱে যাতে মোবাইল ফ্লেছ লাইটটো জ্বলাই এই ইউনিটি র্যালি আপনাকে লাইন দিয়ে সুবিধা করবে সরকার আপনাকে লাগাতে হবে লাইন দিয়ে সুবিধা করে আসবে যাতে কোনো ডিসক্রিমিনেশন সৃষ্টি করা যাবে না লাইন দিয়ে সুবিধা করে দেবে সরকার আমার কর্মীকে আপনাদের আজকে দেশে শান্তির জন্য শান্তিৰে বা বিপিয়াৰত বয় 5 বছৰ বিকাশ কৰে মোৰ